হয়, মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়। বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত ভোট গণনা চলি আছে। ইতিমধ্যে বিশ্বনাথ জিলা তথা বিশ্বনাথ সমষ্টি আৰু বিহালী সমষ্টি কেইবাখন আসনো বিজেপি দখললৈ আহিছে। যিহেতু বিশ্বনাথ বুলি ক'লে আমি কুৰুৱাটীলৈ মনত পৰে। কুৰুৱাটীৰ দৰে এটা যিটো বিশ্বনাথ সমষ্টিৰ পৰা এখন দলং আছিল, সেই যিখন দলং সমগ্ৰ ভাৰতবৰ্ষৰ বিশ্বনাথৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষে গম পাইছিল। আজি যিহেতু তাৰ মাজতো আজি বিশ্বনাথত যথেষ্টখিনি বিজেপি দলে দখল কৰিবলৈ সক্ষম হৈছে গাঁও পঞ্চায়ত। যিহেতু আমাৰ লগত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আছে, আমি পোনপটীয়াভাৱে তেওঁৰ পৰা জানিব বিচাৰিম যে কিয় এই জয়যাত্ৰা। হয়, আপোনালোকৰ জয়যাত্ৰা যে কিয়? হয় হয় নমস্কাৰ। আমাৰ অসম চৰকাৰৰ যিবিলাক জনকল্যাণমুখী যিবিলাক আঁচনি, সেই আঁচনিসমূহ ৰাইজে ভাল পাইছে আৰু আমি 2.5 বছৰ আমি এখন দুৰ্নীতিমুক্ত এখন চৰকাৰ দিছোঁ। আমি পঞ্চায়তৰ কাম কাজবিলাক 2.5 বছৰত ঘৰৰ প্ৰতিখন ঘৰলৈকে লৈ গৈছোঁ। গ্ৰাউণ্ড লেভেলত পঞ্চায়তৰ কাম কেনেকৈ হয় আমি শিকাই দিছোঁ। সেইকাৰণে ৰাইজে আমাক ভাল পাইছে। ইমান দিন ৰাইজে পঞ্চায়তত 14 ফাইনেন্স কি, MGNৰেগাৰ কাম কেনেকৈ হয় এইবিলাক নাজানে গাঁৱৰ ৰাইজে। এইবাৰ আমি এইবিলাক আঁচনিবিলাক যেতিয়া আমি ইমপ্লিমেণ্ট কৰিবলৈ যাওঁ, গাঁৱত সভা পাতি মানুহক বুজাই দিওঁ, কমিটি পাতি বুজাই দিওঁ, মানুহে গম পায় কেনেকৈ পঞ্চায়তৰ কামবিলাক হয়। আৰু মানুহবিলাক এতিয়া বিশ্বাস কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰত এনেকেই যদি পঞ্চায়তৰ কাম হয় আৰু 10-15 বছৰ যদি এনেকৈ পঞ্চায়তৰ কাম কৰে, সঁচাকৈ গাঁওবিলাকৰ উন্নয়ন হ'ব। সেইবাবে আমাক এইবাৰ সমগ্ৰ অসমৰ ৰাইজে তথা বিশ্বনাথ চাৰিআলি ৰাইজে আমাক আঁকোৱালি লৈছে। আৰু এইটো ৰাইজক আমি নিৰ্বাচনী সভাবিলাকত কৈছোঁ, এইটো ৰাজনৈতিক উৎসৱ হিচাপে ল'বলৈ। আৰু মই আগতেও পঞ্চায়ত ইলেকশ্যন দেখিছোঁ, ইমান মানুহ কেতিয়াও পঞ্চায়ত নিৰ্বাচন ওলাই নাই। এতিয়া সমগ্ৰ মানুহ প্ৰায় 80% ভোট কাষ্ট হৈছে আৰু সকলো মানুহে এইটো ৰাজনৈতিক উৎসৱ হিচাপে লৈছে। ইলেকশ্যনটো ৰাজনৈতিক উৎসৱ হিচাপে লৈছে। সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, সকলোৱে ভোট কাষ্ট কৰিছে। গতিকে মই সমগ্ৰ বিশ্বনাথবাসী ৰাইজক ধন্যবাদ দিছোঁ যে তেখেতসকলে আমাক বিশ্বাস কৰিছে। আমি তেখেতসকলক যেনেধৰণে আমাৰ ওপৰত বিশ্বাস ৰাখিছে, সেই বিশ্বাস অটুট ৰাখি আমিও গাঁওবিলাক উন্নয়ন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতু আপোনাৰ এইটো সমষ্টি, যিহেতু আপোনাৰ প্ৰাক্তন মন্ত্ৰী য'ত নেকি নুৰজমাল চৰকাৰ, এইফালে এজন প্ৰবীণ হাজৰিকা AJP প্ৰাক্তন মন্ত্ৰী থকা এটা সমষ্টি, তাৰ ভিতৰতো আপোনাৰ নুৰজমাল চৰকাৰৰ দৰে এজন কংগ্ৰেছৰ নেতা ইয়াত প্ৰাক্তন মন্ত্ৰী আছিল, 15 বছৰ শাসন কংগ্ৰেছৰ, তাৰ ভিতৰত কিয় আহিল ৰাইজ বিজেপিলৈ? মই এই উত্তৰটো অকণমান আগৰ বক্তব্যটোত কৈছোৱেই। আগতে ৰাইজে গম পোৱা নাছিলে পঞ্চায়তৰ কাম কেনেকৈ হয়, আনটাড ফাণ্ডৰ কাম কেনেকৈ হয়, 14 ফাইনেন্সৰ কাম কেনেকৈ হয়, MGNৰেগাৰ কাম কেনেকৈ হয়, এইবিলাক আগতে ৰাইজে গমেই পোৱা নাছিলে। ইণ্টাৰেষ্ট ফাণ্ডৰ কাম কেনেকৈ হয় গমেই পোৱা নাছিলে। এইবাৰ ৰাইজে গম পাইছে যে পঞ্চায়তত ইমান টকা আহে, কমিটি বনাই ৰাইজে কাম কৰিব লাগে, কামবিলাক ভাল হৈছে। আগতে এইবিলাক কাম ভালকৈ কৰা নাছিল। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক ৰাইজে একচেপ্ট কৰিছে। আৰু আমাৰ চৰকাৰে মানুহক ইমান আঁচনি দিলে, সকলো মহিলাৰ চকু মুচিবৰ বাবে গেছ দিলে। গেছেই নহয়, চাহ বাগিচাৰ মহিলাসকলক 5,000 টকা দিছে। চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ কাৰণে 12,000 টকা। মোৰ সমষ্টিত 10টা চাহ বাগিচাৰ কাৰণে 10টা ৰাস্তা, প্ৰায় 75 কোটি টকাৰ পিচ ৰোড, 12খন দলং, এই উন্নয়নমূলক কামবিলাক হৈছে। আৰু গাঁওবিলাকত পেভাৰ্ছ ব্লকৰ ৰাস্তা হৈছে প্ৰথমবাৰৰ বাবে। ৰাইজে এইবিলাক দেখিছে। আৰু দেখোন বিজেপি চৰকাৰৰ দিনত গাঁৱত এনেধৰণৰ উন্নয়ন হয়। সেইকাৰণে আমাক তেওঁলোকে ছাপোৰ্ট কৰিছে, সেইকাৰণে আমাক ভোট দিছে। আৰু আমিও ৰাইজক কৈছোঁ এই টিভি চেনেলৰ জৰিয়তে, আমি অনেষ্টলি এই পঞ্চায়তত আমি কাম কৰিম, মানুহক দেখুৱাই দিম যে মহাত্মা গান্ধীৰ যি সপোন আছিলে আদৰ্শ গাঁৱৰ উন্নয়ন হ'লেহে সমাজ দেশৰ উন্নয়ন হ'ব। সেইটো আমি দিঠকত পৰিণত কৰি ৰাইজক দেখুৱাম। হয়, এয়া আছিল আমাৰ বিশ্বনাথৰ বিধায়ক, যিহেতু বিজেপিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া। এয়া তেওঁৰ মনৰ সম্পূৰ্ণ ভাৱসমূহ প্ৰকাশ কৰিলে।